বদাকনি এনাহান ঘটনা ঘটছি হাই আপিতো বিয়ার পিছত পলে গেল এ নাই হেনাহান ঘটনা জানে না ইটা আমার বৰবেটাৰ মামী আহুনত দেহি সেইকাৰণে দিস্তানত কৈছি কি বুলি কৈছি জানে না বলে মহত ডাংকাটি টিলিঙা পিন্ধা ছাগলীৰ হল ডাকু ছোৱালী হলে বিজুলী চকুৱা চুপতি নামাৰিবা বাপু কথাটো সেইটোতে আৰু অকল শেষনিয়ে কৈছি না বদাকনি নাই বুঝছি বিয়া এখন হৰ আগতে মানুহে কই মানে সেই আমাৰ দিস্তানতে কই বলে মাটি কিনিবা চিতা বন্ধা গৰু আনিবা গাই তাৰপিছত কি কৈছে মাটি কিনিবা চিতা বন্ধা গৰু আনিবা গাই ছোৱালী আনিবা এলাই যাবৰি ঘৰ ধৰিব তাই ইটা ঘৰত ধৰা মানুহটো ইটা আমিহে হয় না আজিকালিৰ আপি ঘৰত ধৰবা পাৰে নৰে নহয় এটা আপনি চাবচোন হাত্তাকে মানুহ রাখান ঘর কত দিন ধরি চলে আছো আমারে শুনে পারব নরে হয় না কিন্তু তার মাজতো মোৰ দুখ আছে তো দুখ নাথিব এখেতে তো অকমানো মৰম নকৰে বেলেগৰ আগত মোক চিনাকি কৰি দিব টান পায় বুঝছি কি বুলি কৈ জানে তেওঁ কই বোলে ধেতেৰি লেতেৰি মাটিকলি ফাপুৰি নেপাইহে আনিলো তোক সমনীয়াৰ আগত নোলাবি লাহৰি সমনীয়াই জোকাব মোক বুকখান গোটাই ফাটি যাও লাগে হে কিন্তু শেষনিতে তেওঁ বন্ধ হৈ থকা নাই তাৰে পিছত আৰু এসি কেতিয়াবা কাইজা লাগে আৰু লাগাৰ মাজত তেওঁ কই আম গছৰ ঢেকি নাখাজিবা কটলং কৰে ওচৰৰ ছোৱালী বিয়া নকৰিবা ঘনাই ঘৰলৈ ধৰে ইটা মই কি ঘৰতে যাবা নৰো আৰু যদি মই ঘৰত যাবা ওলাও তেওঁ আকৌ কি কয় জানা আকৌ সেই দিস্তানকে লৈ আহে তেওঁ এবাৰ দিস্তানত কয় বোলে তেওঁ এতিয়া দিস্তানত কি কৈছিল জানে না তেওঁ কৈছিল বোলে ভাত ৰান্ধিবি সূতা কাটিবি আৰু কৰিবি কাম মাৰৰ ঘৰলৈ যাওঁ নবুলিবি নেকেৰা বুৱা দি পাম এটা দেখছি না মোৰ ঘৰত শান্তি না মই মাইথেৰ ঘৰত যাব পাৰো বহুত দিগদাৰ হৈছে মোৰ বৰপেটাৰ মানুহ কথাখিনি আহি আছে আটাইকে নমস্কাৰ জনাইছো মই বিৰুপন ৰাজবংশী যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ এগৰাকী ছাত্ৰ অসমীয়া সমাজ জীৱনত অসমৰ লোককথা অসমৰ লোক সমাজত লোক সংস্কৃতি লোক সাহিত্যত ফকৰা যোজনাৰ ব্যৱহাৰ অতীজৰে পৰা মন কৰিবলগীয়া তথাপি এতিয়া এনেকুৱা এটা সময় হৈছে য'ত আমি ফকৰা যোজনাসমূহৰ ব্যৱহাৰ প্ৰবাদ পদতৰসমূহৰ ব্যৱহাৰ যথেষ্ট কমকৈ কৰোঁ আমি যদি জীয়াই নাৰাখোঁ মা মাটিৰ মানুহৰ সন্তান হিচাপে ফকৰা যোজনাসমূহক যদি আমি জীয়াই নাৰাখোঁ কোনে ৰাখিব আৰু সেয়েহে মন কথা কণ কথাত আজি আমাৰ এই অনুষ্ঠান কি দিস্তান কি ফকৰা মোক ঘৰকৈ যোৰহাটত বুজিছে আমাৰ শিৱসাগৰৰ পৰা ওচৰতে যি পায় সেয়া যোৰহাটত আগতে মই আকৌ কেনে আছিলোঁ বুজিছে আকৌ ফকৰা যোজনাত কয় নহয় বোলে গাভৰু কালতে আছিলোঁ এজনী ভুকুতে ভাঙিছিলোঁ বেল মুঠিতে মই সৰিয়হ পিচি গালত ঘঁহিছিলোঁ তেল বৰ মৰম লগা আছিলোঁ বুজিছে আমাৰ এখেতে মোৰ কাৰণে আকৌ বিহু গাইছিলে যোজনা গাইছিলে সেই ফকৰাতে তেওঁ কৈছিলে মতা গৰুৰ বেজাৰত গাই গৰু বেচিলো কৰিয়া তুলিলো চাঙত তোমাকনো এৰি মলি যাম গৈ লাহৰি সদিয়া ৰণতে কিবা এটা গাইছিলে আৰু কিন্তু বহুত মৰম কৰিছিল জানে মই কি মৰম কৰা নাছিলোঁ মইতো আৰু বেছি মৰম কৰিছিলোঁ মই কি বুলি গাইছিলোঁ জানে মংগলদৈ বজাৰৰ বুঢ়া বঢ়ালী চৰি পকা তেতেলীৰে ৰান্ধো তোমালৈ মনত পৰিল চকুত থুদি কান্দো মংগলদৈ বজাৰৰ বুঢ়া বঢ়ালী পকা তেতেলীৰে ৰান্ধো তোমালৈ মনত পৰি দুখ লাগিল কি কৰিলো চকুত থুদি কান্দো ইমান মৰম কিন্তু এটা নাই দ মই এখেতে গোটাই মৰম নকৰাই হ'ল হে এতিয়া কাৰণ মই বুঢ়া হলো নহয় এতিয়া তেখেতে কি কৰে মোৰ লগত বৰ কাজিয়া কৈছো নহয় বিহুৱে সকামে বৈধ কাজিয়া মানে দুটা
দুই তিৰি মনোহৰ কাজিয়াত গোটেই গাঁও ৰজন জনাই থাকে আৰু তাৰ কাৰণো আছে এতিয়া তেখেতে মোক কয় বোলে আগতে আছিলি দোৱানী মোৱানী এক গোৱালে বুলিছিল আই এতিয়া হৈছহি ভেকুলী পোৱালি গোহালেতো নিদিয়ে ঠাই গোটেই এজনী মই এনেকুৱা মাদলি এজনে হৈ গ'লো মৰমটো নকৰিবই কিন্তু মই মনে মনে থকা মানুহ নহয় মই আকৌ একদম দুগুণে এটা লগত কাজিয়া কৰিম সিদিনা আমাৰ বৰবেটাৰ মাহীৰ লগত মামীৰ লগত মই লোকৰ কথা পাতি আছিলোঁ লোকৰ কথাত মই কৈছিলোঁ বোলে ৰেপিকতাৰ জীয়েকক চেপিকতাই নিলে দুডালমান দহি মাত্ৰ যৌতুকত দিলে আৰু সেইকাৰণে মই বদনাম কৰি বন্ধ হৈ থাকিম নেকি নকৰোঁ নহয় আৰু কৈছোঁ চোৰে নিলে চোৰৰ প্ৰীতি কুকুৰে নেৰে চাই এই দুটা গুণ মৰিলেহে লগত যায় এখেতৰ বৰ খং একদম জাঙুৰ খাই দিছে মোক এতিয়া মাৰিবই মোক মাৰিবলৈ ওলাইছে আৰু তেখেতে কৈছে বোলে আখৈ টপত তিৰিৰ শপত কুকুৰক বুলিবাছেই আখৈ টপত তিৰিৰ শপত কুকুৰক বুলিবাছেই কচু পাতৰ পানী কৰে তলবল তিৰিৰো শপত সেই এইবোৰ তিৰিক মাৰি পেলোৱাই ভাল মইতো আৰু কম বস্তু নহয় নাটক কৰা মানুহ ন নাটক কৰি থাকোঁ এখেতৰ আগত অকণমান মেহিকে আহি অকণমান দুখৰ এখন ৰাউচে জুৰিছোঁ বোলে ঘৰৰে পিছৰে জাতি বা এজুপি সিও মোৰ সহোদৰ ভাই জীয়াই থাকোঁ মানে কৰোঁ কামি কাঠি মৰিলে লগতে যায় মানুহজন ফুচ নোৱাৰে নহয় আমাৰ নিচিনা মানুহৰ লগত যি মানুহে মাটিৰ মানুহে যেতিয়া ফকৰা যোজনাক আঁকোৱালি ল'ব তেনেকুৱা মানুহৰ লগত কোনে তৰ্ক কৰিব নোৱাৰে কিন্তু সেইখিনিতে ফকৰা যোজনা শেষ হৈ যোৱা নাই আপুনি বিশ্বাস কৰিব ফকৰা যোজনাক আমি যেতিয়া বিহুৰ মাজতো লৈছোঁ কিমান ধুনীয়াকৈ আমি কিছুমান বিহুৰ কলি পাওঁ সৰু উদাহৰণ এটা দি কিনে সামৰিম দেই হায়ৈ হেললিতি ঐ বৰা ধানৰ লেচিয়া বানিবি হৈ যেতিয়া ঐ কুলাৰ আগত পৰিব তুম হায়ৈ হেললিতি ঐ তোমাক নুসুধিম বুলি গ'লোহেঁতেন লাহৰি মই নৈ দুখীয়া পৌৱে হেৰ ললিতি ঐ কথাত কথা লাগি ঐ গাঁৱত নুগ'ল সৰকি ঐ এতিয়া মই কি কৰোঁ ক এয়া ফকৰা যোজনা এয়া প্ৰবাদ পতন্তৰ এয়া আমাৰ ভাষাত কোৱা মতে নিস্তান আমাৰ বুকৰ কথা আমাৰ বুকৰ ভাষাক আমি যদি জীয়াই নাৰাখোঁ কোনে ৰাখিব প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ সময় আহি পৰিছে ফকৰা যোজনাসমূহক জীয়াই ৰাখিব লাগিব ফকৰা যোজনাসমূহক এইখন মঞ্চতেই আমি জীয়াই ৰখাৰ বাবে সংকল্পবদ্ধ হ'ম সময়কণৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই মঞ্চৰ বাবে বিদায় লৈছোঁ আন্তৰিক ধন্যবাদ